যদি নিজৰ জীৱনটো সুন্দৰ আৰু হাঁহিমুখীয়া কৰিবলৈ হয় তেতিয়া সমাজখনে কি ক'ব বা আন মানুহে কি ক'ব এইবোৰ কথা ভাবিবলৈ এৰক। আজি যদি আপুনি লোকৰ কথা শুনিবলৈ হয় তেতিয়াহ'লে আপোনাৰ জীৱনটো কেতিয়াও সুখৰ নহ'ব। আৰু এটা কথা কওঁ, ভগৱানক অশেষ ধন্যবাদ মোৰ মাৰ দৰে শাহু মাজনী দিয়াৰ বাবে। মায়ে মোৰ সৰু সৰু সুখবোৰ মই নোকোৱাকৈ মাৰ দৰে অনুভৱ কৰে আৰু সেইবোৰ পূৰাবলৈ চেষ্টা কৰে। সমাজখনে বা কোনো লোকে আপোনাৰ কষ্টখিনি নেদেখে, কিন্তু কষ্টৰ আঁৰত যিটো হাঁহি লুকাই থাকে সেইটোহে দেখি পায়। আৰু তাকে লৈ সিহঁতে বহুত কথা উলিয়াবলৈ চেষ্টা কৰে। সেইকাৰণে সকলো কথা বাদ দি আপোনালোকে নিজৰ মতে চলক আৰু নিজৰ জীৱনটো অকণমান আনন্দৰে ভৰাবলৈ চেষ্টা কৰক। আৰু মোৰ চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি দিব, আৰু যদি চাই ভাল পাইছে তেতিয়াহ'লে লাইক এটা কৰি দিব। মা আৰু মই ফুৰিবলৈ গৈছিলোঁ, তেতিয়া এই বান্দৰ দেখিছিলোঁ, দেখিছেনে ৰাইজ? বান্দৰকেইটা বৰ মৰম লাগিছে, তথাপিও বান্দৰে বোলে বহুত অনিষ্ট কৰে বুলি শুনিছোঁ। এইফালে আকৌ গধূলি সময়ত জেঠাই আৰু মই মা ওলাই গ'লোঁ বেলেগ এফালে ফুৰিবৰ কাৰণে। এয়া উভতনি যাত্ৰা দেখিছেনে ৰাইজ? মোৰ মুখত যে কাপোৰখন বান্ধি থৈছোঁ কাৰণ মোৰ গাড়ী গোন্ধত অলপ বমি বমি লাগে, সেইকাৰণে। দাদা আৰু বৌয়ে আমাক থ'বলৈ আহিলে। আকৌ লগ পাম নেক্সট ব্লগত। লাভ ইউ গাইজ, বাই বাই।